ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি অনুশীলনী 3.3 3 নম্বৰৰ 1 নম্বৰ কুৱেশ্যনলৈকে সমাধান কৰিছোঁ। 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা। 2 নম্বৰ কুৱেশ্যনটো হৈছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি। কোণ দুটা নিৰ্ণয় কৰা। অৰ্থাৎ সম্পূৰক কোণৰ আমি সম্পূৰক কোণ বুলিলে আমি কি বুজি পাওঁ যে দুটা কোণৰ যদি সমষ্টি 180 ডিগ্ৰী হয় তেতিয়াহ'লে সম্পূৰক কোণ বুলি কয়। ইয়াত তোমালোকে ডাঙৰ কোণটো আৰু সৰু কোণটো ধৰি ল'বা x আৰু y বুলি। আৰু তোমালোকৰ সমীকৰণ দুটা কি পাবা, যেহেতু কোণ দুটা x আৰু y হ'ব, x + y 180 ডিগ্ৰী হ'ব আৰু x - y অৰ্থাৎ ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিলে 18 ডিগ্ৰী পাম। অৰ্থাৎ x - y 18 ডিগ্ৰী। গতিকে দুটা সমীকৰণ পাবা, x + y 180 ডিগ্ৰী আৰু x - y 18। এই দুটা সমীকৰণ তোমালোকে সমাধান কৰিবা, x আৰু y ৰ মান পাবা তেতিয়া, আৰু x আৰু y ৰ মান পালে তেতিয়া তোমালোকে কোণ দুটা উলিয়াব পাৰিবা। তাৰমানে ডাঙৰ কোণটো যিহেতু x আৰু সৰু কোণটো y, কোণ দুটা তোমালোকে উলিয়াব পাৰিবা। এতিয়া আমি 3 নম্বৰ মেথছটো চাম। 2 নম্বৰটো তোমালোকে নিজে চেষ্টা কৰিবা। 3 নম্বৰ মেথছটো চাওঁ। এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত। পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকাত। প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা। অৰ্থাৎ আমি ইয়াতে ধৰি ল'ম কি, প্ৰতিখন বেটৰ দাম x টকা আৰু প্ৰতিটো বলৰ দাম y টকা। এতিয়া যদি আমি x আৰু y ধৰি লওঁ তেতিয়াহ'লে আমি এই 7খন বেট যে কিনিছে, 7খন বেট আমি আৰু 6খন বল, এই সমীকৰণটো কেনেকৈ উলিয়াম, আৰু 3খন বেট আৰু 5টা বল এই সমীকৰণটো আমি কেনেকৈ উলিয়াম, এতিয়া আমি এইটোটা চাওঁ। তোমালোকে চাবা ইয়াতে ধৰা হ'ল প্ৰতিখন বেটৰ দাম x টকা আৰু প্ৰতিটো বলৰ দাম y টকা। প্ৰশ্নমতে প্ৰথম সমীকৰণটো আছিল 7খন বেটৰ দাম আৰু 6টা বলৰ দাম কিমান আছিল, 3800 টকা। অৰ্থাৎ 7x + 6y = 3800। ঠিক তেনেদৰে 3খন বেট আৰু 5টা বলৰ দাম 1750 টকা। 30x + 5y 1750 পালোঁ। এতিয়া আমি xৰ মানটো উলিয়াই ল'ম ইয়াৰ পৰা। 7x + 1ৰ পৰা আমি পাম 7x + 6y = 3800। ইয়াৰ পৰা আমি xৰ মান পাম 3800 - 6y/7। এতিয়া যিহেতু আমি 1 সমীকৰণৰ পৰা xৰ মান উলিয়াই লৈছোঁ, আমি এই xৰ মানটো আমি 2 নম্বৰ সমীকৰণত বহুৱাম। গতিকে xৰ মান 2 নম্বৰ সমীকৰণত বহুৱাই পাওঁ। 2 নম্বৰ সমীকৰণটো আছিল 30x + 5y = 1750। গতিকে এই xৰ ঠাইত আমি এইটো বহাই দিম। গতিকে 30x অৰ্থাৎ 3 × 3800 - 6y/7 এইখিনি বহালোঁ, প্লাছ 5yটো থাকি গ'ল, কাৰণ 30x + 5y আছিল, 5yটো থাকি গ'ল = 1750। এইখিনি তোমালোকে যদি সৰল কৰা, 7 লসাগু আমি ল'ব লাগিব, আৰু 3 × এইখিনি পূৰণ হ'ব, 3 × 6y পূৰণ হ'ব, এইখিনি পাম, আৰু 7 লসাগু হ'লে প্লাছ 35y পাম = 1750। গতিকে এইখিনি চেম থাকি গ'ল ইফালে, আৰু 7টো এইফালে গৈ পূৰণ হ'ব। 18y + 35y = কিমান পাম আমি, -18y + 35y = +17y। গতিকে এনেদৰে আমি y ৰ মানটো উলিয়াব পাৰিম। এইখিনি যদি তোমালোকে চোৱা গম পাবা কেনেদৰে কৰিছোঁ। y ৰ মান আমি পাম 17y = 850 পাম, y = 17 850 যেতিয়া হৰণ দিম 50 পাম। গতিকে y ৰ মান আমি পালোঁ। এতিয়া y ৰ মান আমি যিকোনো এটা সমীকৰণত বহুৱাই দিম। এতিয়া y ৰ মান আমি 2ত বহুৱাইছোঁ। 2 নম্বৰ সমীকৰণটো কি আছিল, 30x + 5y = 1750। গতিকে 2ত বহুৱালোঁ। 30x + 5 × 50 = 1750। 30x + 250 পাম, 750। এতিয়া আমি 30x = 250টো ইফালে গ'লে মাইনাছ হ'ব, ইয়াৰ পৰা আমি
থ্ৰাইছ এক্স ইকুৱেল 1500 পাম আৰু এক্স ইকুৱেল আমি 500 পাম, কাৰণ 3ৰে এইটো হৰণ হ'ব। গতিকে আমি যেহেতু এক্সৰ মান পালোঁ আৰু ৱাইৰ মান পালোঁ, প্ৰতিখন বেটৰ দাম কিমান হ'ব? 500 টকা আৰু প্ৰতিটো বলৰ দাম হ'ব 50 টকা। আমি এইটো সমাধান কৰিলোঁ। এতিয়া আমি 4 নম্বৰ মেথডটো চাওঁ। এখন চহৰৰ টেক্সি ভাড়া এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে। 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণৰ বাবে দিবলগীয়া ভাড়া 155 টকা। নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান হ'ব? আৰু আকৌ সুধিছে যে 25 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে মানুহজনে কিমান ভাড়া দিব লাগিব? এতিয়া কথা হ'ল কি, 105 টকা যে হৈছে, 105 টকা কি লগ লাগি হৈছে? প্ৰতি কিলোমিটাৰৰ ভাড়া আৰু এটা নিৰ্দিষ্ট ভাড়া, তাৰমানে এটা নিৰ্দিষ্ট ভাড়া থাকিব, নিৰ্দিষ্টৰ লগত প্ৰতি কিলোমিটাৰৰ ভাড়াটো লগ লাগি পেলাই 105 টকা হ'ব। আৰু সেইটো কিমান কিলোমিটাৰ যাব? 10 কিলোমিটাৰ। আৰু 15 কিলোমিটাৰ যাব লাগিলে কি হ'ব? সেই নিৰ্দিষ্ট ভাড়াৰ লগত প্ৰতি কিলোমিটাৰ ভাড়া লগ লাগি 155 টকা হ'ব। এতিয়া আমি উলিয়াব লাগে যে নিৰ্দিষ্ট ভাড়াৰ প্ৰতি কিলোমিটাৰ ভাড়া কিমান, আৰু নিৰ্দিষ্ট ভাড়াৰ প্ৰতি কিলোমিটাৰ ভাড়াৰ পৰা আমি উলিয়াব পাৰিম 25 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে ভাড়া কিমান দিব লাগিব। এতিয়া তোমালোকে চাবা, ইয়াতে ধৰা হ'ল আমি নিৰ্দিষ্ট ভাড়া ধৰি ল'লোঁ x টকা আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া ধৰি ল'লোঁ y টকা। এতিয়া প্ৰশ্নমতে প্ৰথম যিটো আছিল, প্ৰথমত নিৰ্দিষ্ট ভাড়া আৰু 10 কিলোমিটাৰ যাব, গতিকে 10 কিলোমিটাৰ যদি যায় প্ৰতি কিলোমিটাৰত ভাড়া কিমান আছিল? y টকা। গতিকে প্ৰতি কিলোমিটাৰত যদি y টকা হয়, 1 কিলোমিটাৰত যদি y ভাড়া হয়, 10 কিলোমিটাৰত কিমান ভাড়া হ'ব? 10y। গতিকে 10 কিলোমিটাৰ যাব লাগিলে 10y যাব লাগিল, 10y পইচা লাগিব। আৰু x পইচা, x টকাটো আমি দিবই লাগিব, কাৰণ x টকাটো নিৰ্দিষ্ট ভাড়া, x টকাটো নিৰ্দিষ্ট ভাড়া আৰু 10 কিলোমিটাৰৰ ভাড়া হ'ব 10y, কাৰণ 1 কিলোমিটাৰত আমি y টকা দিব লাগে। গতিকে x প্লাছ 10y ইকুৱেল আমি 105 টকা পাম। ঠিক তেনেদৰে x প্লাছ 15y ইকুৱেল আমি 155 টকা পাম। কিয় পাম 155 টকা? কাৰণ নিৰ্দিষ্ট ভাড়া x আৰু 15 কিলোমিটাৰ যিহেতু যাব, নিৰ্দিষ্ট আৰু আমাৰ প্ৰতি কিলোমিটাৰ ভাড়া y, গতিকে 15y, গতিকে x প্লাছ 15y 15 কিলোমিটাৰ গ'লে কিমান দিব লাগিব? 155 টকা দিব লাগিব। গতিকে এইটো সমীকৰণ আমি পালোঁ। গতিকে ইয়াৰ পৰা আমি 1 নম্বৰ সমীকৰণৰ পৰা xৰ মান পাম আমি 105 মাইনাছ 10y। এতিয়া xৰ মান 2ত বহুৱাই পাওঁ, তাৰমানে 1ৰ পৰা আমি xৰ মানটো উলিয়াইছোঁতো, গতিকে 1ৰ পৰা xৰ মান উলিয়ালে আমি 2 নম্বৰ সমীকৰণত xৰ মানটো আমি বহুৱাব লাগিব। গতিকে 1ৰ পৰা xৰ মান যিটো পালোঁ, সেই মানটো আমি 2 নম্বৰ সমীকৰণত বহুৱাম। 2 নম্বৰ সমীকৰণত কি আছিল? x প্লাছ 15y ইকুৱেল 155, অৰ্থাৎ xৰ ঠাইত আমি বহুৱাই দিম 105, এইখিনি বহুৱাই দিম 105 মাইনাছ 10y প্লাছ 15y ইকুৱেল 155। এইখিনি যদি আমি সমাধান কৰোঁ, তেতিয়াহ'লে তোমালোকে নিশ্চয় মাইনাছ 10y প্লাছ 15y ইকুৱেল 5y, আৰু এইফালে 105টো ইফালে গ'লে মাইনাছ হ'ব, গতিকে 5y ইকুৱেল 50 পাম, y ইকুৱেল 10 পাম। y ইকুৱেল 10 পালোঁ, yৰ মানটো আমি যিকোনো এটা সমীকৰণত বহুৱাই দিম। এতিয়া যিটোৱে সহজ পাওঁ সেইটোতে বহাম। আমি 1 নম্বৰতে বহাই দিলোঁ। গতিকে 1 নম্বৰ সমীকৰণত কি আছিল? x প্লাছ 10y ইকুৱেল 105, গতিকে আমি yৰ মানটো বহাই দিম, তাৰমানে x প্লাছ 10 ইনটু 10 ইকুৱেল 105। ইয়াতে চাবা x প্লাছ 10 ইনটু 10 ইকুৱেল 105, গতিকে x প্লাছ 100, 10 ইনটু 10 মানে 100 ইকুৱেল 105, গতিকে xৰ মান পাম আমি 5। গতিকে নিৰ্দিষ্ট ভাড়া আমি কিমান পালোঁ? 5 টকা, কাৰণ xৰ মান আছিল নিৰ্দিষ্ট ভাড়া, গতিকে নিৰ্দিষ্ট ভাড়া পালোঁ আমি 5 টকা, আৰু yৰ মান পালোঁ আমি 10 টকা, তাৰমানে কি? প্ৰতি কিলোমিটাৰৰ ভাড়া। 1 কিলোমিটাৰত কিমান ভাড়া? সেইটো হ'ল 10 টকা। সেইকাৰণে আমি ইয়াতে লিখিছোঁ যে প্ৰতি কিলোমিটাৰৰ ভাড়া 10 টকা। এতিয়া আমি 5 টকা নিৰ্দিষ্ট ভাড়া পালোঁ, 10 টকা আমি প্ৰতি কিলোমিটাৰ ভাড়া পালোঁ। আমাৰ ছেকেণ্ড পাৰ্টটো কি আছিল কুৱেশ্যনটোৰ? ছেকেণ্ড পাৰ্টটো আছিল
25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া হ'লে মানুহজনে কিমান ভাড়া দিব লাগিব? এতিয়া 25 কিলোমিটাৰ যদি মানুহজনে যাব খোজে, মানুহ এজনে যদি যাব খোজে 25 কিলোমিটাৰ, তেতিয়াহ'লে কিমান ভাড়া দিব লাগিব? এতিয়া 25 কিলোমিটাৰ ভাড়া অতিক্ৰম কৰিলে ভাড়া হ'ব কিমান? কাৰণ 5 টকা নিৰ্দিষ্ট ভাড়া আৰু 5 টকাৰ লগত 25 কিলোমিটাৰ যাব। গতিকে 25 কিলোমিটাৰ 1 কিলোমিটাৰত কিমান দিব লাগিব? 10 টকা। গতিকে 25 কিলোমিটাৰত দিব লাগিব 25 × 10, অৰ্থাৎ 5 প্লাছ 25 × 10। আৰু এইখিনি যদি তোমালোকে কৰা তেতিয়াহ'লে 255 টকা পাবা। এতিয়া আমি 5 নম্বৰ মেথছটো চাম। এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11। যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হ'ব 5/6। ভগ্নাংশটো উলিয়াব লাগে। অৰ্থাৎ ভগ্নাংশত দুটা, আমি জানো যে ভগ্নাংশৰ দুটা পাৰ্ট থাকে, সেইটো হ'ল লব আৰু হৰ। যিহেতু ভগ্নাংশটো উলিয়াবৰ কাৰণে আমাক লব আৰু হৰ লাগিব, গতিকে আমি লব আৰু হৰ ধৰি ল'ম লব x আৰু হৰ y। গতিকে লব আৰু হৰ উভয়তে যদি 2 যোগ কৰোঁ 9/11 পাম, আৰু লব আৰু হৰ উভয়তে 3 যোগ কৰিলে 5/6 পাম। এতিয়া তোমালোকে চাবা কেনেদৰে কৰিছোঁ। ধৰা হ'ল ভগ্নাংশটো x/y, অৰ্থাৎ লব হ'ল x আৰু হৰ হ'ল y। প্ৰশ্নমতে প্ৰথম ভাগত যিটো আছিল, লব আৰু হৰত যদি 2 যোগ কৰোঁ তেতিয়াহ'লে 9/11 পাম, অৰ্থাৎ x + 2/y + 2 = 9/11। গতিকে এইটো আমি 11টো ইফালে আমি পূৰণ দিম, y + 2টো ইফালে পূৰণ দিম। আমি নিশ্চয় 11টো ইফালে পূৰণ দিলে 11x + 22, আৰু ইফালে পাম আমি y + 2টো ইফালে পূৰণ দিলে 9y + 18 পাম। গতিকে এইখিনি যদি তোমালোকে সমাধান কৰা তেতিয়াহ'লে ইয়াৰ পৰা আমি xৰ মানটো আমি উলিয়াই লওঁ। সেইটো হ'ল আমি 9y - 4/11। এইখিনি তোমালোকে পালা। এতিয়া আকৌ 2 নম্বৰ চৰ্ত এটা দিছে যে যদি ভগ্নাংশটোৰ হৰ আৰু লব দুয়োটাৰ লগত 3 যোগ কৰোঁ তেতিয়াহ'লে ভগ্নাংশটো হয় 5/6। এতিয়া আমি 3 যোগ কৰিলোঁ, x + 3/y + 3, 3 যোগ কৰিলোঁ। 3 যোগ কৰাৰ পিছত আমি পাম 5/6। একেধৰণে আমি ওপৰৰ দৰে আমি তেনেদৰে পূৰণ দিম। 6x + 18 = 5y + 15। এতিয়া 6x - 5y এইফালে আহিল, আৰু 15 - 18 এইফালে আহিল। গতিকে 6x - 5y = -3 পাম। এইটো এটা সমীকৰণ আমি নাম দিলোঁ। আমি ইয়াতে এটাই নাম দিছোঁ, যিহেতু ইয়াতে সমীকৰণ আমি ধৰা নাই, আমি xৰ মানটো ডাইৰেক্ট উলিয়াই দিছোঁ। গতিকে আমি 1 নম্বৰ সমীকৰণ বুলি দিলোঁ। xৰ মান 1ত বহুৱাই পাওঁ 6 × তাৰমানে এই যিটো xৰ মান 9y - 4/11, এইটো আমি 1 নম্বৰ প্ৰথমটো যিটো আমি সমীকৰণ পাইছিলোঁ, সেই সমীকৰণৰ xৰ মানটো আমি এইটো সমীকৰণত আমি বহুৱাই দিম। গতিকে xৰ মানটো আমি ইয়াতে বহালোঁ 6 × x, অৰ্থাৎ 9y - 4/11। এই মানটো ইয়াতে বহালোঁ, -5y = -3। 6ৰে 9y - 4ক পূৰণ হ'ব, 54y - 24 পাম। ঠিক তেনেকৈ 11টো লসাগু ল'লে আমি এই যিটো -5y, এইটো -55y হ'ব। গতিকে 11 তলত থাকিল, এইফালে -3 থাকিল, 11টো ইফালে পূৰণ হ'ব, -33 পাম। 54y - 55y যদি আমি কৰোঁ তেতিয়াহ'লে -y পাম, -24 অলৰেডি থাকিল। এতিয়া -y = -24টো ইফালে গুচি আহিব, -33 + 24 - y = -9 পাম। এইখিনি কৰিলে -9 পাম। গতিকে y ৰ মানটো আমি পাম 9। এতিয়া আমি xৰ মানটো উলিয়াব লাগিব। y ৰ মান 1ত বহুৱাই পাওঁ 6x - 5 × 9, অৰ্থাৎ আমি যিহেতু y ৰ মানটো 9 পালোঁ, আমি 1 নম্বৰ সমীকৰণটো কি আছিল? 6x - 5y = -3। গতিকে 5y, y ৰ মানটো 9।
গতিকে 6x মাইনাছ 45 ইকুৱেল -3 পালোঁ। 6x মাইনাছ 3 45 ইফালে যাব, গতিকে 42 পালোঁ। 6 42 আমাৰ ডিভাইড হ'ব, গতিকে আমি পাম x ইকুৱেল 7, গতিকে ভগ্নাংশটো হ'ব 7/9। এতিয়া আমি একেবাৰে শেষৰ মেথছটো চাম। 6 নম্বৰ মেথছটো, আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব। 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল। তেওঁলোকৰ বৰ্তমান বয়স কিমান? অৰ্থাৎ আমি ইয়াতে বৰ্তমান বয়সটো ধৰি ল'ব লাগিব। জেকবৰ বৰ্তমান বয়স x আৰু পুত্ৰৰ বৰ্তমান বয়স আমি y বুলি ধৰি ল'ম। তাৰে পিছত আমি 5 বছৰ পিছত কি চৰ্ত হ'ব আৰু 5 বছৰ আগত কি চৰ্ত হ'ব তাৰ পৰা আমি সমীকৰণ দুটা উলিয়াই ল'ম, তাৰ পৰা আমি সমাধান কৰিম। এতিয়া চাবা, ধৰি লৈছোঁ জেকবৰ বৰ্তমান বয়স x বছৰ, পুত্ৰৰ বৰ্তমান বয়স y বছৰ। 5 বছৰ পিছত জেকবৰ বয়স হ'ব x + 5, তাৰমানে 5 বছৰ পিছত x + 5 বছৰ হ'ব জেকবৰ বয়স, আৰু পুত্ৰৰ বয়স হ'ব 5 বছৰ পিছত y + 5। এতিয়া আমাক প্ৰশ্নমতে দিছে যে জেকবৰ বয়স পুত্ৰৰ বয়সৰ 3 গুণ হ'ব 5 বছৰ পিছত, অৰ্থাৎ 5 বছৰ পিছত যিহেতু 3 গুণ হ'ব, এইটো আছিল জেকবৰ বয়স x + 5 5 বছৰ পিছত, আৰু এইটো হ'ব পুত্ৰৰ বয়স y + 5। জেকবৰ বয়স পুত্ৰৰ বয়সৰ 3 গুণ, অৰ্থাৎ y + 5 × 3, কাৰণ পুত্ৰৰ বয়সৰ 3 গুণ মানে হ'ল জেকবৰ বয়স। এইটোত আমি সমীকৰণ পালোঁ যে x + 5 ইকুৱেল 23y, 3 দুটাকে পূৰণ হ'ব 23y + 15, গতিকে x ৰ মান পাম আমি 23y + 10, কাৰণ 5টো ইফালে আহিলে মাইনাছ হ'ব, 23y + 10। এইটো আমাৰ 5 বছৰ পিছত। 5 বছৰ আগত কিমান আছিল? জেকবৰ বয়স x - 5, পুত্ৰৰ বয়স হ'ব 5 বছৰ আগত y - 5, তাৰমানে 5 বছৰ আগত বৰ্তমান বয়সৰ পৰা যিহেতু 5 মাইনাছ হ'ব, সেইকাৰণে x - 5 আৰু y - 5 পালোঁ। এতিয়া চৰ্তটো কি আছিল? যে 5 বছৰ আগত জেকবৰ বয়স পুত্ৰৰ বয়সৰ 7 গুণ, অৰ্থাৎ জেকবৰ বয়স হ'ল x - 5 5 বছৰ আগত, y - 5 হ'ল পুত্ৰৰ বয়স। এই পুত্ৰৰ বয়সৰ 7 গুণ হ'ব জেকবৰ বয়স, অৰ্থাৎ x - 5 ইকুৱেল 7 × y - 5। এইটো এটা সমীকৰণ পালোঁ। এইটো সমীকৰণ x - 5 ইকুৱেল 7y - 35, এইটো 7টো দুটাতে পূৰণ হ'ব, আকৌ -5টো ইফালে আহিলে প্লাছ হ'ব, +5 হৈ যাব, গতিকে এইখিনি যদি কৰোঁ আমি 7y - 30 পাম। গতিকে x ইকুৱেল 7y - 30, এইটো 2 নম্বৰ পালোঁ। তো x ৰ মান 2 নম্বৰত বহুৱাই পাওঁ, অৰ্থাৎ যিহেতু আমাৰ 1 নম্বৰত এটা x পাইছোঁ, গতিকে 1 নম্বৰ যিটো x, সেই x ৰ মানটো আমি 2 নম্বৰত বহুৱাম, 2 নম্বৰ x-ত বহুৱাম। গতিকে x ৰ মান 2 নম্বৰত বহুৱাই পাওঁ যে x ইকুৱেল কিমান লিখিম আমি? এইটো লিখিম, কাৰণ 1 নম্বৰ আমি আগতে কৈ আছোঁ যে আমি 1 নম্বৰ সমীকৰণৰ মানটো 2 নম্বৰত লিখিম, বা 2 নম্বৰতো আমি 1 নম্বৰত লিখিম, তেনেদৰে কৰিম। গতিকে যিহেতু x ৰ মানটো আমি 23y + 10 পালোঁ, গতিকে এইটো আমি ক'ত লিখিম? 2 নম্বৰত লিখিম, গতিকে x ইয়াতে লিখি দিম। সেইকাৰণে 23y + 10 ইকুৱেল 23y + 10, তাৰমানে x ৰ ঠাইত লিখিলোঁ, ইকুৱেল 7y - 30। এইখিনি যদি কৰোঁ, 7yটো ইফালে আহিল, 23y - 7y, 10টো ইফালে যাব, -30 - 10, -4y, এইখিনি কৰিলে -40 পাম, মাইনাছ কেঞ্চেল যাব, আৰু y ইকুৱেল আমি পাম 10, কাৰণ 4ৰে 40 ডিভাইড হ'ব। গতিকে y ইকুৱেল যেতিয়া আমি 10 পাম, yৰ এটা আমি যেতিয়া ডেফিনিট মান এটা পাম, yৰ ডেফিনিট মানটো পোৱাৰ পিছত আমি এই মানটো আমি যিকোনো দুটা সমীকৰণত আমি বহুৱাব পাৰিম। 1 নম্বৰতো বহুৱাব পাৰিম, 2 নম্বৰতো বহুৱাব পাৰিম। এতিয়া আমি যিটোতে সহজ হয় সেইটোতে বহুৱাম। ইয়াতে আমি 1 নম্বৰতে বহুৱাই দিছোঁ, x ইকুৱেল 23y + 10 আছিল, গতিকে 23y, yৰ মানটো আমি 10 বহুৱাই দিছোঁ, গতিকে x ইকুৱেল
30 প্লাস 10 হ'ব x ইকুৱেল 40। এতিয়া আমি ধৰি লৈছোঁ যে জেকবৰ বয়স জেকবৰ বৰ্তমান বয়স x আৰু পুত্ৰৰ বৰ্তমান বয়স y। যেহেতু আমি x ইকুৱেল 40 পালোঁ, তাৰমানে জেকবৰ বৰ্তমান বয়স 40 আৰু পুত্ৰৰ বৰ্তমান বয়স 10। গতিকে এইটো হ'ল তোমালোকৰ সমাধান। এটা তোমালোকে যদি উত্তৰটো শুদ্ধ হৈছে নে নাই চাব বিচাৰা, তেতিয়াহ'লে ইয়াতে 5 বছৰ পিছত জেকবৰ বয়স কিমান হ'ব আৰু পুত্ৰৰ বয়স কিমান হ'ব? 5 বছৰ পিছত জেকবৰ বয়স হ'ব 45 আৰু পুত্ৰৰ বয়স হ'ব 15, অৰ্থাৎ 45 আৰু 15 পাবা। গতিকে 15 3 গুণ 45। এতিয়া যেহেতু 15 3 গুণ 45, তাৰমানে পুত্ৰৰ বয়সৰ 3 গুণ হ'ব, জেকবৰ বয়সটো 3 গুণ হ'ব। গতিকে ইয়াতে আমাৰ চোৱা 5 বছৰ পিছত জেকবৰ বয়স পুত্ৰৰ বয়সৰ 3 গুণ হয়। ঠিক তেনেদৰে 5 বছৰ আগত জেকবৰ বয়স কিমান আছিল? 40 মাইনাছ 5 হ'ব, গতিকে 35। আৰু পুত্ৰৰ বয়স 5 বছৰ আগত কিমান হ'ব? 10 মাইনাছ 5 অৰ্থাৎ 5। গতিকে 5 বছৰ আগত পুত্ৰৰ বয়স হ'ল 5 বছৰ আৰু 5 বছৰ আগত জেকবৰ বয়স হ'ল 35। গতিকে পুত্ৰৰ বয়স জেকবৰ বয়সৰ কিমান জেকবৰ বয়স পুত্ৰৰ বয়সৰ কিমান গুণ হ'ব? যেহেতু জেকবৰ বয়স 35 পাম, 5 বছৰ আগত পুত্ৰৰ বয়স 5 পাম, গতিকে 5 7 গুণ 35। যেহেতু 5 7 গুণ 35 পালোঁ, তাৰমানে কি জেকবৰ বয়স পুত্ৰৰ বয়সৰ 7 গুণ হ'ব। কেতিয়া হ'ব 7 গুণ? 5 বছৰ আগত। আৰু আমাক প্ৰশ্নটো তেনেদৰে দিয়া আছিল যে জেকবৰ বয়স পুত্ৰৰ বয়সৰ 7 গুণ হ'ব 5 বছৰ আগত। এনেদৰে তোমালোকে উত্তৰটো মিলিছে নে নাই প্ৰমাণ কৰি চাব পাৰা। গতিকে পিছলৈ আমি আৰু এটা বেলেগ পদ্ধতিত সমাধান কৰিম, সেইটো হ'ল অপনয়ন পদ্ধতি। আমি সেইটোত অনুশীলনী 3.4ত আলোচনা কৰিম।